Hello everyone, welcome back to my YouTube channel. মই মীনাক্ষী মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু গা ধুই কৰি আহিয়ে কামত লাগিলো আৰু আজি বতৰটো একেবাৰে ডাৱৰীয়া মা নাইটো কৈছে নাৰায়ণপুৰ আৰু আজি ৰাতিপুৱাৰ ভাতটো মই বনাম এনে মায়ে বনাই বাৰু মা থাকিলে আৰু এয়া ৰাতিপুৱাৰ খানাত আছে কোমোৰা জালি কোমোৰা ভাজি আৰু ভাজি ভাতে হয় বাৰু ৰাতিপুৱা আৰু এফালে মই বনাই আছো আৰু চাহটো খোৱা হোৱাই নাই বাৰু তাকে লাল চাহ একাপ বনাইছো খাবলে খাই কৰি আহিয়ে হিয়া খোৱাব আহিলো তাই খুৱাই কৰি দিও জলপান অলপ ৰাতিপুৱাৰ খানা আৰু খুৱাই কৰি লৈ মই ভাত দিমগে আজি মানে মাহত আহিব পৰখে গৈছিলে মাহত আৰু কল খাই অৱস্থা নাই বাকলিয়ে তাকলি তেত বাকলি দি কল নাখায় নহয় এ হৰি মুখৰ গতি চাহ তাই নাকে থাকে কি লগাইছে আবার কি লগাইছে হে গোটেই মুখে চুখে লগাই লৈছা কল খাই এনেকে কল নাখায় ন বাকলিটো এৰাইহে খায় বাকলিটো এৰাই খায় দুষ্ট ছোৱালী হিয়াক খুৱাই কৰি দিয়ে আহিলো দুপৰীয়াৰ ভাত বনাবলে আৰু দুপৰীয়াৰ ভাত বনাই কৰি ললো লৈ মই এতিয়া বনাম পিঠা অলপ আৰু আজি যেহেতু গোটৰ মিটিং আছে আৰু আমাৰ ঘৰতে হ'ব এয়া দুপৰীয়াৰ খানাত দালি কোমোৰা দিছো দালিতে বিলাহী দিছো আৰু ইফালে বডি মানে লেচেৰা মাহ আলু ভাজি বডি বুলি কয় লেচেৰা মাহক আৰু এতিয়া পিঠা অলপ বনাম যেহেতু বিশেষ অসুবিধাৰ কাৰণে মায়ে মাৰি থৈছিলে মানে পিঠাগুৰি কেইটামান পিঠা বনাবৰ কাৰণে কিন্তু বনোৱা হোৱা নাই ফ্ৰিজতে আছিলে আৰু আজি তাকে ওলালো মই বনাবলে এয়া নিমখ দিয়ে এইকেইখন আৰু অলপ মিঠা দিয়া বনাম মানে দুবিধ হয় কাৰণ আমাৰ ঘৰ মিঠাটো একেবাৰে কম খায় হেতু কাৰণে নিমখীয়া বনাব লগা হয় আৰু এইফালে মই বনাই আছো পিঠা আৰু আঠা হৈছে পিঠাকেইটাত কিয় জানেনে কাৰণ বৰা চাউল দিয়া আছে হেতু কাৰণে আঠা হৈছে আৰু এইকেইটা পিঠা খাই যে ইমানেই ধুনীয়া লাগে মানে বৰা চাউল দিয়া আঠা হৈ থাকে যে খাই বহুত ভাল লাগে আৰু এতিয়া মই ভাতৰ লগত খাব চাটনি বনাম এয়া আমৰ চাটনি আম পদিনা আৰু নৰসিংহ খাই কৰি আহি এতিয়া মানে অকণমান ৰেষ্ট ল'লোঁ লৈ এতিয়া আজি গোটৰ মিটিং আমাৰ ঘৰতে আছে তাৰ কাৰণে এতিয়া মানে ওলাই কৰি লৈছোঁ এইফালে বিচনা চাদৰ হিয়াই মুঠি একেবাৰে মানে উপঙাই থৈছে গোটেই বিচনা চাদৰখন মানে আঁতৰ কৰি পেলাই অকণ শুকাব দিছোঁ আৰু আমাৰ হিয়াৰ বিহুৰ গিফ্ট বিহু কোনে কি দিলে গোটেইখিনি আপোনালোক দেখুৱাম হিয়াৰ বিহুৰ কাপোৰ এইবাৰ বহুত উঠিছে ফ্ৰক মানে কমেও 13-14টামান উঠিছে আৰু হিয়াই দুযোৰ পিন্ধি লেতেৰা কৰিলে তাই মানে মই ধুবলৈ থৈ দিছোঁ বাকীখিনি ভাবিলোঁ আপোনালোকক দেখুৱাওঁ ইমান মৰম লাগিছে ফ্ৰককেইটা কি ক'ম আপোনালোকক আৰু এই ফ্ৰকটো দেখিছে এইটো হৈছে 50 টকাৰ দেই 50 টকা যদিও বহুত ধুনীয়া ফ্ৰকটো আৰু ঘৰত পিন্ধিবৰ কাৰণে ৰাখিছিলোঁ বেপাৰী আহিছিলে আৰু বাকীকেইটা বাৰু গিফ্টত আহিছে আৰু এই ফ্ৰকটোৰ ডিজাইনটো চাবচোন পিছফালৰটো কিমান মৰম লাগিছে মানে এইবিলাক উঠা ফ্ৰকে আৰু এই মই প্ৰথম যোনকেইটা ফ্ৰক দেখুৱাইছিলোঁ সেইকেইটা মানে ঘৰত 3টা ৰাখিছোঁ আৰু এইটো হ'লে আমি আনি দিছোঁ আৰু বাকী চব মানে গিফ্টত উঠা বিহুৰ বাবে দিছিলে আৰু এই ফ্ৰকটো দেখিছে এনেকুৱা 3টা মানে ঘৰতে লৈছোঁ 50 টকা এটাত আৰু এইটো কিমান মৰম লাগিছে গোটেইখিনি কাপোৰে বহুত ধুনীয়া লাগিছে আৰু এতিয়া বাজিছে 4টা আজি দেৰিয়ে হ'ল মানুহখিনি আহোঁতে এফালে চাহ বনাব লগাই দিছোঁ মীনাক্ষীক চাহ ৰেডি কৰি হ'ল দিলোঁ খাবলৈ আৰু ইহঁতে মানে খেলি আছে আৰু হিয়াই লগ পাই ইমানে ভাল পাইছে ইহঁতক আৰু তাকে ভিডিঅ'টো সিমানতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ তেন্তে বাই